নমস্কাৰ, মই দাসনুকুল চেণ্ট্ৰেলৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখি আছে এই চেনেলটোত মই আমাৰ বিদ্যাৰ্থীসকলৰ কিছুমান লাগতিয়াল কথা আলোচনা কৰোঁ, যিবোৰ ভুল আমি কৰি অহা ভুলবোৰ যাতে সৰু চামে নকৰে। আজি আমি কথা পাতিব লৈছোঁ HS আৰু SLC ৰিজাল্ট দিয়াৰ পিছত আমি কি কৰিব পাৰোঁ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কি কৰিব পাৰোঁ। মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে মই সকলোৱে অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু যিসকলে ফলাফল ভাল কৰিব পৰা নাই তেওঁলোকৰ যাতে অহাবাৰলৈ ভাল কিবা এটা কৰিব পাৰে, সেইকাৰণে আমি আশা ৰাখিছোঁ। এতিয়া প্ৰথম কথা হৈছে মেট্ৰিক পাছ কৰাৰ পিছত আমি কি কৰিব পাৰোঁ। মেট্ৰিক পাছ কৰাৰ পিছত কিছুমানে ডাইৰেক্ট লাইনত গুচি যায়, ITI বা পলিটেকনিক কিবা কিবি এনেকুৱা গুচি যায়, আৰু সেইটো নকৰিলে আমাৰ মষ্ট কমন এইটো হৈছে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আমাৰ সকলোৰে এটা ডাঙৰ প্ৰশ্ন জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ইয়াতে ভুল হৈ যাব পাৰে। এইটো হৈছে আমাৰ ষ্ট্ৰীম চিলেকশ্যন। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছোঁ ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত, আৰু মই আজি আকৌ দুই এষাৰ কৈ দিছোঁ। ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত আমি সদায় নিজৰ মনটোক সুধিব লাগে, আমি কোনটো ষ্ট্ৰীমত পাৰিম, ছায়েন্সত নে আৰ্টছত নে কমাৰ্চত। বেলেগক দেখি বা বেলেগৰ কথা শুনি আমি ষ্ট্ৰীমটো চইচ কৰাটো ভাল নহয়। আমি দেখিছোঁ মেট্ৰিকৰ ষ্ট্ৰীম কৰা বহুত ষ্টুডেণ্ট ছায়েন্সত লয়, কিছুমানে আৰ্টছত লয়, আৰু ছেকেণ্ড ডিভিজন পোৱা ষ্টুডেণ্টো ছায়েন্সতো লয়, কমাৰ্চতো লয়। এইটো মাৰ্কছৰ ওপৰত ডিপেণ্ড নকৰে। ষ্ট্ৰীম চিলেকশ্যনটো ডিপেণ্ড কৰে নিজৰ ইচ্ছা শক্তি। এতিয়ালৈ যি হৈ গ'ল, আমি ইচ্ছা কৰিলে এতিয়াওতো আমি কমাৰ্চ লৈ পঢ়িব পাৰোঁ, আৰ্টছ লৈ ভালকৈ পঢ়িব পাৰোঁ, ছায়েন্স লৈ ভালকৈ পঢ়িব পাৰোঁ। হৈ যোৱাটো গ'ল, আৰু এতিয়া আমি কি কৰোঁ সেইটো ইচ্ছা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এটা কথা আমি ক'ব লাগিব, বা মই কোন নহয়, কিন্তু মই এজন ফাৰ্মাচী ষ্টুডেণ্ট হয়, মই MCত ফাৰ্মাচী কৰি আছোঁ। মই ক'ব গ'লে যদি ছায়েন্স বা কমাৰ্চ, আৰ্টছৰ ক্ষেত্ৰতো কিছু পঢ়ে ইংলিছ মিডিয়ামটো হ'লে ভাল। ইংলিছ মিডিয়াম ছায়েন্সৰ ষ্টুডেণ্টৰ ক্ষেত্ৰতো মাষ্ট ইংলিছ মিডিয়ামটো লাগে, নহ'লে যেতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত দিগদাৰ হয়। BSCতো ইংলিছ মিডিয়ামতে হৈ যাব, BSC কমপ্লিট ইংলিছ মিডিয়াম। হায়াৰ ছেকেণ্ডেৰী অসমীয়া মিডিয়ামটো কি লাভ, ৰিজাল্ট এটা পাব, ৰিজাল্টটো কি দিব, একো নিদিয়ে। ৰিজাল্টটোৱে জীৱনত সমাজত প্ৰতিষ্ঠা হ'বলৈ ৰিজাল্টটো একোৱে নিদিয়ে, এইটো প্ৰথম কথা। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো একো নিদিয়ে, মেট্ৰিকতো নিদিয়ে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো সমাজত একো আসন নিদিয়ে। এদিনৰ কাৰণে এটা ভাল, আৰু কিন্তু একো আসন নিদিয়ে। আসন দিলে আমাৰ হায়াৰ এডুকেশ্যনটো লাগিব। হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত কিন্তু যদি ছায়েন্স লয় ইংলিছ মিডিয়াম হৈ যাব। BSC ক্ষেত্ৰতো ইংলিছ মিডিয়াম টোটেলি, তাৰপিছত কমাৰ্চৰ ক্ষেত্ৰতো ইংলিছ মিডিয়াম, আৰ্টছৰ ক্ষেত্ৰত খালি কিছু অসমীয়া মিডিয়াম আছে, আৰু ইংলিছ মিডিয়ামো আছে। ইংলিছ মিডিয়ামটো ল'ব পাৰে ভাল। আৰু এইবিলাক যে ধৰি লওক ইংলিছ মিডিয়াম নাই আমাৰ কাষত, আমি তথাপিও ছায়েন্সত নপঢ়িম বা কমাৰ্চত নপঢ়িম বা আৰ্টছত নপঢ়িম, এইটো কথা নাই। তথাপিও পঢ়ক, তথাপিও ভাল। মই অসমীয়া মিডিয়ামতে পঢ়া, সৰুৰ পৰা অসমীয়া মিডিয়ামতে পঢ়া, কিন্তু এতিয়া ইংলিছ মিডিয়াম। এতিয়া মোৰ প্ৰব্লেম হয় কেতিয়াবা ভাইভাত, এক্সটাৰ্নেলৰ ভাইভাত কি কয়, স্প'কেন ইংলিছটো আমি কমপ্লিটলি নাজানো, বা এতিয়া আহিছে এনেকুৱা। ষ্ট্ৰীম চিলেকশ্যনটো নিজৰ মতে কৰক, আৰু মাধ্যমটো হেৰি কৰক, ইংলিছ মিডিয়াম হ'লে ভাল। সেইটো হৈছে ক্লাছ 10ৰ কাৰণে। আৰু ক্লাছ 10ত প্ৰথম মই আগতে ক'লোৱে, একো বেলেগ কাম একো নাই। প্ৰথম কথা হায়াৰ ছেকেণ্ডেৰীটো ভালকৈ পঢ়াটো তেওঁলোকৰ কাম। কিন্তু কিছুমান আছে ঘৰ চলাব লাগে, হাজিৰা বা কিবা কিবি কৰিব লাগে, তেওঁলোকে কেনেকৈ ভালকৈ পঢ়িব তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, আগতে বনাইছোঁ। কাম বন কৰিও কিদৰে ভাল ৰিজাল্ট এটা কৰিব পাৰি পঢ়ি শুনি। আৰু উদাহৰণটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো কি ৰকম, চবখিনি বেকাৰ, আমি যিখিনি গাঁও বুলি কওঁ তাৰ পৰাই ভাল ষ্টুডেণ্টখিনি ওলাইছে। পঢ়া শুনাটো বাধা কেতিয়াও হ'ব নোৱাৰে। মই কাম কৰা ষ্টুডেণ্ট হয়, মোৰ ক'ব গ'লে এক প্ৰকাৰ অলপমান ভাল, আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ইমানো নহয়, অলপমান ভাল। এইটো হৈছে মেট্ৰিকৰখিনি পঢ়িবই লাগিব প্ৰথম কথা। হায়াৰ ছেকেণ্ডেৰী পাছ, মই 2015 হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু আজি কি কৰি আছোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব, তেওঁলোকে কিন্তু জীৱনৰ যিটো লক্ষ্য, সমাজত যিটো হ'ব বিচাৰে, যিটো কাম কৰিব খোজে সমাজৰ কাৰণে, যোনে যিটো বিচাৰে, সেইটো কিন্তু এতিয়াই লক্ষ্যটো স্থিৰ কৰিবলৈ হ'ল, আৰু পাৰে যদি এতিয়া এক্টিভ হ'বলৈও হ'ল, স্থিৰ কৰিব হ'ল, আৰু সেইটো লক্ষ্যৰ কামটো কৰিব পৰাও হ'ল। সেইটো কথা, বা 2-3 বছৰ লাগিব পাৰে, কিন্তু সেইটো কাম ভালকৈ কৰক। জেনেৰেল BA BSc BCom জেনেৰেল ডিগ্ৰীটো এতিয়া বহুতেই ৰেগুলাৰ হিচাপে কৰে, কিমান এটা পষ্টতে কিমান লাখ কৰে।
চ' বেলেগ কিবা এটা কৰিব পাৰি নেকি, বেলেগ মোৰ স্কিল এটা আছে নেকি, যিহেতু মই টেলেণ্টেড নহয়, জেনেৰেলহে 2.5হে পাই আছোঁ মই। চ' এইটোতচোন মই টেলেণ্ট নহয়, মই কিবা বাহিৰা কিবা টেলেণ্ট আছোঁ নেকি, এইটো কথা ভাবিব লাগে। কিন্তু প্ৰথম কথা এইটো, নহ'লে এনে কলেজ যায় কম পইণ্ট লয়, কি হ'ব লাষ্টত। আৰু হ'ব কিছুমান ক্ষেত্ৰত হ'ব, কাৰণ মানে বেলেগ জানে তাহাঁতে আৰু ডিগ্ৰীটোও লাগে, তো তাহাঁতৰ কাৰণে ভাল হ'ব। কিন্তু ডিগ্ৰী পঢ়িলেও ভালকৈ পঢ়িব লাগিব, কাৰণ 6 মাহে পূৰা ছেমিষ্টাৰকেইটা এক্সামটো হৈ থাকিব। ভালকৈ পঢ়িব লাগিব। আৰু কি কৰিব পাৰি, কি কৰিম আমি যিহেতু জন্ম লৈছোঁ যেতিয়া বাচি থাকিব লাগিছোঁ, যেতিয়া কাম কৰিব লাগিব মানে পইচা ইনকাম কৰিব, আৰু পইচাটো যদি আমি সৎভাৱে ইনকাম কৰিব পাৰোঁ, আমি নিষ্ঠা, সেইটো আমি চেষ্টা কৰিব লাগিব। চ' সকলোৱে এজন ভাল মানুহ সমাজত আমাক লাগিব। কেতিয়া নাভাবি যে মই নিজৰ টকাৰে পঢ়িছোঁ, মই নিজে কৰোঁ তাকে কৰিম, মোৰ কথা মই কিবা কৰোঁ কাৰোবাক মাতোঁ নামাতোঁ, সেইটো নহয়। নিজে আমাৰ পইচা খৰচ কৰিছোঁ, হয়। আমাৰ নামত দেউতাহঁতে মাহত কিমান খৰচ কৰিছে, 5,000 মানকৈ খৰচ কৰি আছে নিশ্চয়, 5,000 টকা। কিন্তু আমাৰ নামত কিন্তু চৰকাৰ মিনছ কি চবেই, চৰকাৰ কিন্তু গাঁৱৰ এজন সৰু মানুহটোও চৰকাৰ, তাহাঁতে কিন্তু বহুত টকা খৰচ কৰিছে। কেনেকৈ, আমি যিখন কলেজত পঢ়োঁ সেইখন কলেজখন কোনে বনাইছে, চৰকাৰে বনাইছে। চৰকাৰে বনাইছে মানে কি, মই বনাইছোঁ মানে কি, আমাৰ মা দেউতাও পইচা দিছে, টেক্স। তাৰপিছত গাঁৱৰ এজন সৰু মানুহো টেক্স দিছে। চ' চৰকাৰে আমাৰ নামত মাহত বেছি খৰচ কৰিছে। আমি নিজৰ ঘৰৰ পইচা হয়তো 5,000 টকা খৰচ কৰিব পাৰোঁ, কিন্তু চৰকাৰে শিক্ষক টিচাৰক দৰমহা দি আছে কিমান টকা, লাখ টকা। সেইখিনি পইচা যে আমি কলেজৰ যিখিনি খৰচ হয়, ষ্টুডেণ্টে ডিভাইড কৰি দিওঁ ন, আমাৰ নামত মোটামুটি চৰকাৰে মাহত 12-13 হাজাৰ টকা খৰচ কৰি আছে। চ' আমি খৰচ কৰিছোঁগৈ, আমাৰ নামত চৰকাৰে বেছি খৰচ কৰিছে। চ' আমি ভাল মানুহ হ'বই লাগিব সমাজত, ভাল কাম কৰিব লাগিব। থেংক ইউ।